গুৱাহাটী হাতীগাঁও থানাৰ অন্তৰ্গত সুন্দৰবন নগৰ চক্ৰ 2010 পৰা বসবাস কৰা মাটিৰ মালিকসহ ভাড়াতীয়া উচ্ছেদৰ ফলত লাখ লাখ টকাৰ ক্ষতিসাধন। বহুদিনৰ আগতে ইমৰান আলী ওৰফে গাৰু নামৰ ব্যক্তিজনে দেৱজিৎ কুমাৰ বৰুৱাৰ পৰা মাটিখিনি ক্ৰয় কৰি লৈছিল বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে। প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী নিদিয়াকৈ ঠাইখিনি পৰিদৰ্শন কৰাৰ সময়তে অইন কোনোবাই গুণ্ডা বাহিনীৰ জৰিয়তে হঠাৎ ঠাইখিনি উচ্ছেদ চলাই বুলি মন্তব্য ভুক্তভোগীয়ে এই ক্ষেত্ৰত আইনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ভাঙা ভাঙি একো হেৰি নাই, এহেঁতে কি কৰিছে গুণ্ডা বাহিনী লৈ আনি কেনে নিজে ভাঙি আছে এইখিনি জেগা, এই দোকান পোহৰখিনি। আৰু আমি চাইছোঁ এহেঁতে কি কৰিছে, কোনোবা এটা ৰাজনীতি নেতাৰ ভায়াকো এটা আহিছে, আহি কেনে ঠিকা কোনোবা নাৰায়ণ ডেকাৰ ভায়াক নেকি, সুভাষ নাম সি ঘূৰি আছে, সি তাৰমানে ঠিকা লৈছে বস্তুটোৰ ভাঙাৰ কাৰণে। কিন্তু কোৰ্টে ভাঙিব পাৰ্মিশ্যন দিয়া নাই, আপুনি কোৰ্টৰ নটিছখনত নাজিৰপে চাব পাৰিব, অকল দিয়া আছে যে বস্তুটো পজেশ্যন দিবা কাৰণে। কিন্তু হেঁতে কি কৰিছে বস্তুটো ডাইৰেক্ট আহি গুণ্ডাগিৰি লৈ আহি কেনে ভাঙি আছে। আজি আমি 15 বছৰ ধৰি বহি আছোঁ এইটো মাটিত, 15 বছৰ। হেঁতে এখন কোনোবা বিক্ৰী কৰা, বেলেগে বিক্ৰী কৰা দলিল, আমাৰ বৰুৱাই মাটি বিক্ৰীয়ে কৰা নাই। সেই বিক্ৰী নকৰা বেলেগে বিক্ৰী কৰিছে, বেলেগক কল কৰিব লাগে। আমাৰ মালিকে আমাৰতো মাটিটো বিক্ৰী কৰা নাই। মাটিটো যিহেতু মন হেৰি কৰা আছে, আমি লোৱা আছে মাটিটো, 10 বছৰলৈ বহি আছোঁ, একো কোৰ্টৰ নটিছ পোৱা নাই। কুইক তাৰমানে 3 দিনৰ ভিতৰত কৰাই দিছে। 7 তাৰিখে অৰ্ডাৰ ওলাইছে, 9 তাৰিখে কৰি দিছে। তাৰমানে গোটাইখিনি তাৰমানে ফুল প্লেনিঙত কৰিছে। এইখিনি ওপৰৰ মহলৰ কোনোবাই কোৱাই দিছে, কোৱাই দি কিনে কৰাইছে কামখিনি। কমচে কম এজেট এমান লাইন মই 2010 পে আছোঁ। 2000 ডকুমেণ্টছ আমাৰ জৱাবন্দীৰ পে, ড্ৰাফট চিটাৰ পে, এই হুকুম নামজাদি, এইবিলাক গোটাই অল এভৰিথিং ক্লিয়াৰ আছে মাটিটো। নাই একো নটিছ পোৱা নাই, আমি যদি নটিছ পালে আমিতো লগে লগে কোৰ্টত গ'লোঁ হয়। হেঁতে ভিতৰে কামখিনি কৰি ফিটিং কৰাই বস্তুখিনি আজি এইটো কৰিলে। মোৰ নাম ইমৰান আলী, মই দেৱজিৎ কুমাৰ বৰুৱাৰ পৰা মাটিটো কিনিছিলোঁ। এইখিনি দুৱাত বজাৰ বুলি কয় এইখিনি জেগা। নাই কোৰ্টৰ নিয়মতে হোৱা নাই, কোৰ্টৰ মানুহ একো হাত দিয়া নাই, এতিয়া কোৰ্টৰ একো হাত দিয়া নাই। কোৰ্টৰ মানুহ আহিছে, কৈছে আমাৰ ভাঙা অথৰাইজ নাই, সেইটো লৈ আমি পজেশ্যন দিব লাগে, আমি পজেশ্যনখিনি দি গুচি যাম। কিন্তু সিহঁতৰ গুণ্ডা বাহিনী আনি কেনে বস্তুখিনি গোটাই ভাঙিছে। মিনিমাম 20-25 লাখ টকাৰতো দোকান আছিলে ইয়াতে। মই কেছ কৰিম, আইনত কেছ কৰিম মই এইটো, যে কেনেকুৱা কোন মানুহে আহি কেনে এইখিনি ভাঙিলে সেইখিনিত তথ্য দিব লাগিব। আৰু নাজিৰেতো আমাক চাপ কৈছে, আমাৰ ভাঙা ৱাৰ্ডাৰ নাই, আমাৰ ভাঙা ৱাৰ্ডাৰ নাই, আমি পজিশ্যন দিব লাগে, আমি পজিশ্যনটো হেৰি কৰিব লাগে। কিন্তু এই ঘৰ, পাক্কা ঘৰ, ঘৰ গোটাই এইগিলা ভাঙি দিছে। আৰু 7 তাৰিখ এইজন কিবা বেলেগ মানুহ, ইয়াৰে নহয়, ডিব্ৰুগড় ছাইডৰ মানুহ, ইয়াৰ এখন কিবা দলিনো এখনৰ ভিত্তিত হেৰি কৰি আছে। গুৱাহাটীৰ পৰা মহিদুল ইছলামৰ ৰিপৰ্ট, নিউজ 365 অসম।